हेलो गाइज সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি ব্লগটো আৰম্ভ কৰিছো বিহুৰ ব্লগ আমি অসমীয়াই যদি বিহুটো উদযাপন নকৰো তেনে অসমীয়াৰ কোনো পৰিচয় নাথাকিব আৰু বিহু বুলি ক'লেতো আমাৰ অসমীয়া ঘৰত কেনেকুৱা ধৰণৰ উলহ মালহ সকলোৱে জানে আজি হল উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ আমেজটোৱে সম্পূৰ্ণ বেলেগ কিন্তু উপায় নাই নিউজনে কম পৰিয়াল সুখী পৰিয়াল ঠিক তেনেদৰে আমি উৰুকাৰ নিশা কেনেদৰে আমি পালন কৰিলো আপোনালোকক দেখাই যাম ভিডিওটো শেষলৈকে চাই গৈ থাকিব আৰু যদি মোৰ ভিডিওবোৰ আপোনালোকে চাই ভাল পাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু লগতে কাষতে থকা বেলটো প্ৰেছ কৰিব নাপাহৰিব যাতে আহিবলগীয়া ভিডিওবোৰৰ নটিফিকেশন আপোনালোকে সোনকালে পাই যায় যি নহওক পুনৰবাৰ সকলোকে মাঘ বিহুৰ উলগ জনালো আৰু আজি ব্লগটো আৰম্ভ কৰিছো সকলোৰে স্বাস্থ্য আৰু কুশল মংগলৰ কাৰণে মেজিৰ তাপটো পৰম্পৰাগতভাৱে আগৰ পৰা চলি আছে ৰাতিপুৱা মেজিৰ তাপটো ল'ব লাগে ঠিক তেনেদৰে আমিও ৰেডি কৰিছো এয়া শুকান কলপাতেৰে ইয়াত তেনেকুৱা সুবিধা নাই যিহেতু নৰাও নাই যিহেতু সেই কাৰণে এনেদৰে ঘৰতে তৈয়াৰ কৰিলো আমি এইকেইটা যি লাগি থাকিব এটা টম আৰু এটা গুচি কাপোৰ পিন্ধাই দিয়েটো আমাৰ আৰু এইটো বৰমাহতৰ আমাৰটো নাম হল গুচি এয়া আয়োজন চলাই আছো অকলে কোনো নাই দেউতা সেইফালে বহি আছে অকলে আয়োজন চলাই আছো এতিয়া মাছ ফ্ৰাই কৰি লম এয়া হাঁহখিনি কটা বচা হৈ গ'ল আৰু এয়া কোমোৰা অলপ বইল কৰি ললো আগতীয়াকৈ অলপমান বইল কৰি ললে তেতিয়া অলপ সোনকালে হাঁহটো সিজে পিয়াজ আৰু আলু এনেদৰে কাট কৰি ললো আৰু মাছে বিলাহীয়ে ৰেডি কৰি আছো অলপ থুপথুপীয়াকৈ জোল কৰিম আৰু এয়া মিষ্টাৰে গাহৰি বাঁহৰ চুঙাত দিবলৈ ৰেডি কৰি আছে আৰু বেছি ডাঙৰ হ'ব নি অকমান কাটি দিও নেকি কুচি আই কাট কৈছে ইমানকে থাকে হয়ে নহয় সকলোখিনি ৰেডি হৈ গ'ল গাহৰি চুঙাত দিয়া হাঁহ কোমোৰা আৰু মাছ বিলাহী আৰু ফ্ৰাই সালাড এনেদৰে হৈ গ'ল তিনিও খাই লওঁ এতিয়া খাইব হৈ গ'ল এয়া এতিয়া অলপ জুই পুৱাই আছো আৰু কাইলৈ লগ পাই আছো ৰাতিপুৱা এতিয়া গুড নাইট গুড মৰ্নিং এয়া এতিয়া আমি মেজি জ্বলাবলৈ লৈছো বৰ্তা বমাহত আহি গ'ল বৰ্তা বমা লোৱা বৌ এনেকৈ মিলি আমি সকলোৱে মেজিটো জ্বলালো কৃষ্ণ কৃষ্ণ গোবিন্দ জয় গোবিন্দ নাম নারায়ণ জয় গোবিন্দ মহাটো দেখিছা নাই কল্পনা মই কি কয় এটা ঘনমা ফোন কৰিছে হেল্ল' ঘনমা মই যি মাক দিওঁ সঁচাই বহুত মন চোৱা এইবোৰ কল্পনা এতিয়া নাই এইখিনি একো নহয় মেজি জ্বলা হৈ গ'ল এয়া জলপান খালো আমি গোটেই সকলোৱে মিলি আৰু চাহো খালো বৰমাহতক এনেদৰে চাহ খোৱালো আৰু ভিডিওটো বোলো ইমানতে সমাপ্ত কৰো আজিৰ বিহু ব্লগ এইটোৱে পুনৰ লগ পাম নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই